হেল্ল' মাইনা কলিজাসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। যদিও বেয়া চলি আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোকৰ সকলোৰে ভালে চলে। আৰু মই বহুত দিনৰ মূৰত আজি এটা ৰ'ষ্ট ভিডিঅ' লৈ আহিছোঁ। যদি কোনোবা ওচৰত গাৰ্জেন চাৰ্জেন আছে তেনেহ'লে কণ্ডম নামৰ হেডফোনডাল কাণত বুজি লোৱা আৰু ভিডিঅ'টো বেছি দেৰি কৰি নাথাকোঁ। লেটছ গ'। ঐ কোৱা মাইনা কোৱা। কৰিব আহিবা নেকি? কৰিবলৈ যাম ফ্ৰীকৈ পালে মই চবতে যাওঁ। আৰু সেই ক'বাচোন লগত লৈ যাম নে নাযাম সেইটো তুমি কৈ দিয়া আকৌ। লগত লৈ গ'লে মানে ভাল, মানে নহ'লে আকৌ গম পোৱাই নহয়, বিনা ডিজেলৰ গাড়ী আৰু নাৰী চলাব নোৱাৰি মানে। সেইকাৰণে কৈছোঁ, মানে হেলমেটটো পিন্ধি কিনে যাম নে নিপিন্ধাকৈ যাম কোৱা, তুমিয়ে কোৱা। আমাৰ ঘৰত মিস্ত্ৰী কাম, পকা ঘৰ বনোৱা যোগালী। সেইটো কথা। মই আকৌ ইটো বুলিয়ে ভাবিছিলোঁ, মানে মই এইবোৰ ভাবি থাকোঁ যে, মই এইটো বুলিয়ে ভাবিছিলোঁ, মানে গম পোৱাই পাইছা ন? থেইত মৰিবি তই জহৰা। আৰু মানুহজনক সদায় কওঁ গাড়ীখন চলালে হেলমেট পিন্ধি চলাব। বিনা হেলমেটত গাড়ী চলালে গাড়ী মানে অতি সোনকালে বেয়া হয়। হেৰি শুনিব বাইদেউ, মানে আপোনাৰ মতাটোক আপুনি বুজাব লাগিছিলে আকৌ হেলমেটটো কেলৈ পিন্ধি নল'লি বুলি। আৰু এনেকুৱাখিনি টাইমত এনেকুৱাবোৰ ভিডিঅ' বনোৱাবিলাকক আমাৰ ইয়াত আকৌ বোৱাৰী বুলি নকয়, আমাৰ এইপিনে আকৌ ডাইৰেক্ট ৰেণ্ডি বুলি কয়। সেইকাৰণে মই কৈ থাকোঁ। মানুহজনে আকৌ কি কৰে, গাড়ীখন মানে হেলমেট পিন্ধিলে সিহঁতি মজাই নাপায় নহয়। এই মজা নোপোৱাৰ বাবে আজি বিনা হেলমেটত গাড়ী চলোৱাৰ কাৰণে কি ৰূপত হৈ পৰিলোঁ চাওকচোন। এতিয়া কেনেকুৱা লাগিছে বাৰু। আৰু এটা কথা শুনিব, আপোনাৰ মতাটো কেলা মানুহ হয়নে মেচিন গান হয়, একবাৰ বুজাবচোন। যেতিয়াই তেতিয়াই মন গ'লে গ্ৰীচ মাৰে নেকি গাড়ীত? ঠেইত গোটেই চকা জাম লাগি যাব ধূলি সোমাই কিনে। সেইকাৰণে কৈ দিব আপোনাৰ মতাটোক যে অকণমান গ্ৰীচ কমকৈ পেলাবি, নহ'লে মোৰ অৱস্থাটো বেয়া হৈ গৈছে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে তেন লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিবা। আৰু যদি এনেকুৱা ধৰণৰ ৰ'ষ্টিং ভিডিঅ' চাবলৈ বিচাৰা তেনেহ'লে তুমি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ, তাত গৈ কিনে ইনষ্টাগ্ৰামত ফ'ল' এটা মাৰি দিবা। বৰ ফ'ল'ৱাৰ নাই মানে। তো থেংক ইউ, লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।